উৰুকা স্পেচিয়েল এখন লটাৰী খেলা আৰু উৰুকা স্পেচিয়েল যিহেতু ইয়াতে চব উৰুকাৰ আইটেম বিলাক আছে লাইক মিঠাই তাৰপিছত ছাগলী গাহৰি মাংস আৰু মিঠাতেল বহুত কিবা কিবি এনেকুৱা আইটেম আছে আৰু এই উৰুকা স্পেচিয়েল লটাৰী খেলাখন আমাৰ গাঁৱৰ ওচৰৰ এখন গাঁৱে পাতিছিল আৰু এই লটাৰী খেলাখনত টোটেল 12টা আইটেম আছে আৰু 12টা আইটেমৰ ভিতৰত আপোনালোকে নিজে বা চাই লওক কি আইটেম আছে ইয়াতে বাই দ্য ৱে লটাৰী খেলা মানেতো আপোনালোকে জানে কিমান এটা এক্সাইটমেন্ট থাকে আৰু লগতে কিমান আশা থাকে কিমান মানুহ কিন্তু সকলো আশাটো পূৰণ নহয় চাও আজি এই ভিডিওটোত আপোনালোকে শেষলৈকে চাই থাকক কিমানজন লাকি উইনাৰ ওলাই আৰু কিমানজনে লটাৰীটো জিকে তো ভিডিওটো আৰম্ভ কৰাৰ আগত চেনেলটোত যদি নতুন গাইছে সকলে সাবস্ক্ৰাইব মাৰিবা ভিডিওটো লাইক কৰি দিবা আৰু কমেন্ট কৰি ক'বা ভিডিওটো কেনেকুৱা লাগিল তো আহক আজি ভিডিওটো আমি ষ্টাৰ্ট কৰো গাইজ ইটছ এছ ডি ব্লগছ আৰু মোৰ লগত আছে এটা লটাৰী খেলাৰ টিকেট আৰু মই বৰ্তমান যাই আছোঁ লটাৰী খেলা চাবৰ কাৰণে আৰু জীৱনৰ প্ৰথমবাৰ মই টিকেট কাটিছোঁ চাওঁ পাওঁ নে নাপাওঁ নিজৰ ভাগ্যটো চাওঁ আৰু টিকেটখন এবাৰ আপোনালোকে চাই লওক সেয়া ফাৰ্ষ্ট প্ৰাইজ ছাগলী আৰু ছেকেণ্ড প্ৰাইজ নিজে চাই লওক এয়া কি আছে 12টা আইটেম আছে ইয়াতে এয়া চাওক এইবিলাক মাছ আছে হাঁহ আছে আৰু ৰং কি আছে মিঠাতেল আছে কণী আছে এইবিলাকে কিবা কিবি আছে আৰু খেলাখন হৈ আছে আমাৰ গাঁৱৰ পৰা বেলেগ এখন গাঁৱত আৰু নলবাৰী বুলি কয় সেই নলবাৰী নহয় আৰু মানে আমাৰ ওচৰৰে নলবাৰী ইয়াৰ পৰা দেখাই পায় তাতে হৈ আছে ইয়া মন্দিৰটো যে তাতে হৈ আছে ফিল্ডত কেইটা কাটছা ময়ো এক বুকে ইয়া একে দুইজনে এক বুক আৰু চাওঁ কাৰ ভাগ্যটো ভাল আজি এটা মুৰ্গী পৰি গেলে বহুত এটা কিবা পালিয়ে হ'ল মুৰ্গী হওক হাঁহ হওক খালি খানাটো ওলালে হ'ল চাওঁ আজি কাৰ ভাগ্যটো বেছি ভাল দে যো আমি আহি পালোৱে সেয়া নলবাৰী গাঁও সেইখনে আৰু আহি পোৱাৰ লগে লগে দেখা পালো ইয়াতে লটাৰী খেলা আৰম্ভ হোৱা নাই মাত্ৰ যোগাৰবিলাক কৰি আছে লাহেকৈ আৰম্ভ হ'ব আৰু যাই পোৱাৰ লগে লগে তাৰে মানুহখিনি আমাক ধুনীয়াকৈ বহিব দিলে আৰু বহাৰ লগে লগে চাহো দিলে চাহ তাহ খাই ল'লো আৰু চাহ কাপ খোৱা হোৱাৰ পিছতে আমাৰ লটাৰী খেলাও ফাইনেলি ষ্টাৰ্ট হৈ গ'ল অলপ আগতে মানুহে নাছিল আৰু এতিয়া চাওক মানুহ দি পুৰা ভৰ্তি হৈ গ'ল আৰু খেলাখন 12 নম্বৰৰ পৰা ষ্টাৰ্ট হ'ব 1 নম্বৰলৈকে মানে লাষ্টৰ পৰা ষ্টাৰ্ট হ'ব আৰু এনেদৰে এটা এটাকে বলবিলাক সোমাই আছে নাম্বাৰৰ আৰু নাম্বাৰৰ বলকেইটা সোমোৱাৰ লগে লগে খেলা ষ্টাৰ্টো হৈ গ'ল আৰু এতিয়া বল তুলিবৰ কাৰণে সৰু সৰু ল'ৰা ছোৱালীবিলাকক মাতিছে আৰু এজন এজনকৈ তুলি আছে চাওঁ এইবাৰ কি হয় মানুহ ওলাইছে মোৰ আছে ইয়াতে ফাৰ্ষ্টতে দেখাই দি আছোঁ 2 আছে ফাৰ্ষ্টটো মাৰা গ'ল 12 নম্বৰ মাৰা গ'ল 1 কিন্তু মোৰ 2 আছে ইয়া ফাৰ্ষ্ট মাৰা গ'ল গাই ইয়াৰ 1 আছিল কিন্তু এইটো নিমিলিল গ'ল ইয়াৰো এয়া চাওক ইয়াৰ হ'ব 11 নম্বৰ এয়া ব্ৰইলাৰ এটা আছে 11 নম্বৰত 12 নম্বৰটো মাৰা গ'ল এবাৰ চাওঁ 11 নম্বৰত কি হয় 12 নম্বৰটো এজনে পাই গ'ল দৈ এয়া এই মাইনাটো পাইছে এবাৰ ওলাল 7 কিন্তু মোৰ আছে 2 এবাৰো মাৰা গ'ল ব্ৰইলাৰো মাৰা গ'ল আৰু 11 গ'ল এবাৰ 10 এবাৰ আছে চুৰা 1 কেজি মিঠেই 3টা গ'ল এতিয়া হ'ব 9 নম্বৰ মিঠাতেল চাওঁ এইবাৰ মিঠাতেল কি হয় মিঠাতেলো গ'ল মিঠাতেল নাপালোঁ এবাৰ হ'ব 8 নম্বৰ কোকোনাট 8 নম্বৰ এবাৰ আছে নাৰিকল 2 পিচ গ'ল নাৰিকলো নাপালোঁ এইবাৰ হ'ব 7 নম্বৰ বাৰ্ণি ৰাইচ চাউল 3 কেজি বনি চাউলো গ'ল এবাৰ আহি আছে 6 নম্বৰ কণী 1 প্লেট চালা এটাতো লাগিব পাৰে এবাৰ এইটোৱে গ'ল কণীও নাপালোঁ এইবাৰ 5 নম্বৰত আছে ফিছ চাওঁ মাছ 1 কেজিটো কি হয় গ'ল 5 নম্বৰটো গ'ল এটাও নাপালোঁ আৰু বাকী আছে 4টা চাওঁ এই 4টাত কি হয় মাংস 2 কেজি চাওঁ মাংসটো লাগি ৰাতিয়ে মাৰি দিম আৰু পুৰা লগত কি হ'ল এই 2টা মিলিছিল কিন্তু এইটো নিমিলিল বাকী এটা মিলি গৈছিল তো এইটো গ'ল গাহৰি মাংস 2 কেজি গ'ল ৰাতি মাৰিম বুলি ভাবিছিলোঁ গাহৰি গ'ল আৰু বাকী 3টা আছে হাঁহ তাৰপিছত ছাগলী এইটো গ'ল 3 নম্বৰ হাঁহটো গ'ল হাঁহো নাপালোঁ আৰু বাকী আছে দুটা আছে মুৰ্গী আৰু এই ছাগলী পাঠা চাওঁ কি হয় হাঁহ পালে সিহঁতে নম্বৰটো এনেকুৱা হ'ল এই 2টা মিলিল আকৌ এই 2টা নিমিলিল তে সেইবাৰৰ নিচিনা হ'ল আৰু 2টা মিলিছে 2টা মিলা নাই বৰ ছাগলী তো এইবাৰ কি হয় চাওঁ আৰু চেচ আৰু একো নাই চাওঁ লাষ্টটো কি হয় চব চেচ একো নাপালোঁ ছাগলী গ'ল চেচ এটাও নাপালোঁ এনেই গ'ল চব মিলাল মাত্ৰ 2বাৰকৈ মিলিছিল কিন্তু লাষ্টৰ ফালে নিমিলিল দে আৰু তোৰ কেনেকুৱা লাগি আছে একদম ফালি গেল তো বহুত মন চন বেয়া লাগি আছে হাৰি গ'লোঁ এতিয়া ঘৰত লৈ যাই কি কৰিম কি কৰিবি চিং লৈ গেলা উপায় নাই কি কৰিম মোৰতো যা প্ৰথমবাৰ লটাৰী টিকেট কাটিছিলোঁ মই আৰু প্ৰথমবাৰ মিলাব আহিছিলোঁ আৰু প্ৰথমবাৰত এনেকুৱা অৱস্থা 2টা মিলিছে আমি দুইজনে মানে প্ৰথমবাৰ কাটি কেনে আহিছিলোঁ হাঁহ বা মুৰ্গী পৰিব লাগিছিল তেতিয়া বেছি ভাল লাগিল কিন্তু একো নপৰিল মন চন বেয়া লাগি আছে কিবা এটা খানা ব্যৱস্থাটো হ'ব লাগিছিল আৰু হ'লে বেছি ভাল লাগিল হয় কিন্তু বাৰু একো নাপালোঁ দে আৰু একো নাই
ভাগ্যটো এবাৰ টেষ্ট কৰি চালোঁ এবাৰ প্ৰথমবাৰ তো প্ৰথমবাৰ এনেকুৱা হ'ল দুটা মিলিছে চাওঁ নেক্সটবাৰ যদি বেটাৰ আহি যায় কাৰণ প্ৰথমবাৰ নহয় না নহ'ব পাৰে কাটি থাকিম আৰু ভৱিষ্যতলৈকে তো কি মজা কৰি জোচত আহিছিলোঁ ইমান আশা এটা লৈ এতিয়া মেকুৰী নিচিনা মন চন বেয়া কৰি যাইছোঁ সেই দিয়ক লটাৰী চটাৰী হৈ থাকিব যাই থাকিব কিবা কিবি কিন্তু ৰানিংটো ৰখাব নাপালোঁ নাই আৰু নেক্সটবাৰ আৰু কাটিম কি ঠিক নেক্সটবাৰ পাই যাব বাৰু তেওঁলোকে যাবৰ কাৰণে ফাৰ্ষ্টতে সাকু পাৰ হ'ব লাগে তাৰপিছত এনেকুৱা ভিউ পথাৰেদি যাই কিনে তাৰপিছত আকৌ এটা নদীও পাৰ হ'ব লাগিব তো অলপমান ষ্ট্ৰাগল হয় ৰাতিপুৱা নদীটো পাৰ হওঁতে পূৰা ঠাণ্ডাত ভৰি মানে তত নোহোৱা হৈ যায় ইমানে বেছি ঠাণ্ডা ৰাতিপুৱা পানীটো পালোঁ নদী পাৰ এতিয়া নদীটো পাৰ হৈ লওঁ পাৰ হোৱা মই আৰু ভিডিঅ' চিডিঅ' নকৰোঁ নহ'লে মানে এই কিবা মোবাইলটো যদি পৰি যায় চব টাটা বাই বাই হৈ যাব তো পাৰ হৈ লওঁ 1600 মাৰিছোঁ আৰু এতিয়া অলপমান চিনাপ টিনাপ মাৰিম চিনাপ টিনাপ মাৰি অলপমান লং জাপ চং জাপ মাৰিম মাৰি উঠি ঘৰত যাম আৰু গ'ল চিনাপ মাৰা এতিয়া অলপমান কিবা কিবি এক্সাৰচাইজ কৰিম কৰি উঠি ঘৰত যাম আৰু ধুনীয়াকৈ ৰানিং কৰিলোঁ আৰু লং জাপ চং জাপ মাৰিলোঁ তাৰপিছতে চিনাপ মাৰিলোঁ পুছ আপ মাৰিলোঁ এতিয়া যাই আছোঁ ঘৰৰ ফালে তো গাইছ আজি ভিডিঅ'টো ইমান আছিলে কেনেকুৱা পালে চাই জনাব এণ্ড যদি চেনেলটো নতুন গাইজ সকলে ছাবস্ক্ৰাইব মাৰি দিবা এণ্ড ভিডিঅ'টো যদি পাৰা শ্বেয়াৰ কৰিবা আৰু কেনেকুৱা লাগিল কমেণ্ট কৰি জনাই দিবা তো বাই বাই একদম মজা ভিডিঅ'ত লগ পাইছোঁ